हेलो फ्रेंड्स की खबर आशा करूँ সকলোৱে ভাল চাগে। আজি মই বনাবলৈ লৈছোঁ চিকেনৰ এটা ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ চিকেন, এফালে লৈছোঁ কুমুৰা আৰু এফালে লৈছোঁ বিলাহী। এখন কেৰাহী লৈছোঁ, কেৰাহীতে অলপমান তেল দিছোঁ। আপোনালোকে চিকেনৰ লগত কুমুৰা আৰু চিকেন খাই পাইছেনে বাৰু? এনেই হাঁহৰ লগত বাৰু কুমুৰা দি খাই, মই আজি চিকেনৰ লগত ফাৰ্ষ্ট ট্ৰাই কৰি চাম কেনেকুৱা লাগে খাবলৈ। জনাই আছোঁ আপোনালোকক। এয়া কেৰাহী গৰম হোৱাত ইয়াতে মই আদা নহৰু দি দিলোঁ, পিঁয়াজ দিলোঁ। এইখিনি ফ্ৰাই হোৱাত ইয়াতে অলপমান মই এতিয়া বিলাহী দি দিলোঁ আৰু ইয়াতে অলপ মই নিমখ এড কৰি দিছোঁ বিলাহীখিনি সোনকালে গলিবলৈ। যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এইফালে ইয়াত মই অলপমান মছলা এড কৰি লৈছোঁ, ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি আৰু এইফালে মই অলপ হালধি আৰু মিট মছলা দি লৈছোঁ। আপোনালোকে ৰেড চিলিও ব্যৱহাৰ কৰিব। এয়া বিলাহীখিনি গলাত ইয়াত মই এতিয়া এই মছলাখিনি এড কৰি দিলোঁ আৰু এনেদৰে প্ৰায় মই এতিয়া মছলাখিনি অলপমান ফ্ৰাই কৰি ল'ব লাগিব। এয়া দেখিছে, আপোনালোকে ট্ৰাই কৰি চাব। এয়া মোৰ মছলা প্ৰায় ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই লোকেল চিকেনখিনি দি দিছোঁ আৰু এনেদৰে প্ৰায় মই এইখিনি ভালদৰে আৰু এইফালে মই এইখিনি ফ্ৰাই হয় মানে এতিয়া ভাতটো পাতি দিছোঁ কুকাৰতে। এয়া এইফালে মোৰ চিকেন হৈ আছে, এইফালে মোৰ ভাত আৰু এয়া মোৰ চিকেনখিনি ফ্ৰাই হৈছে আৰু অলপমান এইদৰে অলপমান ফ্ৰাই কৰি থাকিব আপোনালোকেও ঢাকোন মাৰি মাৰি। এয়া দেখিছে, এনেদৰে কৰি থাকিব আৰু এয়া দেখিলে এইখিনি মোৰ অলপমান ফ্ৰাই হোৱাত ইয়াতে এতিয়া মই কোমোৰা আৰু আলুখিনি এড কৰি দিলোঁ। এয়া কোমোৰাখিনি মই সাধাৰণতে ডাঙৰকৈ কাটি দিছোঁ, আপোনালোকে সৰুকৈ দিব পাৰে। এয়া দেখিলে এতিয়া মই এখন হেতাই এইখিনি ভালদৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে, এনেদৰে এতিয়া মই অলপমান এইখিনি ফ্ৰাই কৰি ল'ব লাগিব। ফ্ৰাই হৈ যোৱাত ইয়াতে এতিয়া মই অলপমান গৰম পানী এড কৰি দিছোঁ, আপোনালোকেও দিব আৰু এনেকৈ। এয়া দেখিলে এইখিনি এতিয়া ভালদৰে হেতাৰ কাৰণে মিক্স কৰি ঢাকোন মাৰি এইদৰে 20-25 মিনিটমান উতলিবলৈ দিব লাগিব। এয়া দেখিছে মোৰ উতল আহিছে এনেদৰে আৰু ইয়াতে মই অলপমান বাটাৰ এড কৰি দিছোঁ, খাবলৈ ভাল লাগে কাৰণে দিছোঁ। এইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া দেখিছে, আপোনালোকেও এনেদৰে প্লিজ ট্ৰাই কৰি চাব কোমোৰা দি কেনেকুৱা লাগে খাবলৈ। এয়া মোৰ মাংস প্ৰায় ৰেডি হ'বই আৰু এয়া ইয়াতে মই জালুকৰ গুড়া অকণমান দি দিছোঁ এনেই, আপোনালোকে পাৰিলে সৰহকৈ দিব আৰু ইয়াতে আপোনালোকে জলকীয়াও এড কৰি দিব। মই পাছতহে দিম জলকীয়া। এয়া দেখিলে মোৰ চিকেন প্ৰায় ৰেডি হৈ গ'ল আৰু ইয়াতে মই কেঁচা জলকীয়া 3টা এড কৰি দিছোঁ। এয়া দেখিলে কোমোৰা দি খাবলৈনো কেনেকুৱা লাগে ট্ৰাই কৰি চাম, আপোনালোকেও ট্ৰাই কৰিব। এয়া মোৰ মাংস ৰেডি হৈ গ'ল, চাওকচোন বহুত ধুনীয়া হৈছে। এয়া দেখিলে, এয়া তেতিয়াহ'লে আমি ভাতটো খাই লওঁ। বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।